অসমৰ অন্যতম ঠাই কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ বাবে আজিৰ দিনটো স্মৰণীয় হৈ ৰ'ব। বাইহাটা চাৰিআলিস্থিত ব্যক্তিগত খণ্ডৰ এখন অগ্ৰণী চিকিৎসালয় ড্ৰিম লাইট হস্পিটেল আজিৰে পৰা সংযুক্ত হ'ল উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আগশাৰীৰ চিকিৎসালয় নেম কেয়াৰ হস্পিটেলৰ সৈতে। চিকিৎসক দিৱসৰ এই পবিত্ৰ দিনটোত নতুন অধ্যায়ৰ সূচনা কৰি দুয়োখন হস্পিটেল সংযুক্ত হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে নেম কেয়াৰ হস্পিটেলৰ পৰিচালন সঞ্চালক ডক্টৰ হিতেশ বৰুৱাদেৱে। ডক্টৰ হিতেশ বৰুৱা আৰু ডক্টৰ বলিন ডেকাই গছপুলি ৰোপণেৰে আজিৰ অনুষ্ঠানৰ আৰম্ভণি কৰি ড্ৰিম লাইট হস্পিটেলৰ প্ৰেক্ষাগৃহত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত কেইবাগৰাকীও বিশিষ্ট চিকিৎসকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ পাছত পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত ডক্টৰ হিতেশ বৰুৱা আৰু ডক্টৰ বলিন ডেকাই সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। নেম কেয়াৰ আৰু ড্ৰিম লাইটৰ এই জইণ্ট ভেঞ্চাৰত আমি উত্তৰ কামৰূপ জিলাৰ প্ৰাণকেন্দ্ৰ বাইহাটা চাৰিআলিত এখন সুন্দৰ ৰাইজৰ সেৱা কৰাৰ এটা চিকিৎসাৰ এক নতুন মাত্ৰা আৰম্ভ হ'ল। মই এই চেগতে নেম কেয়াৰ হস্পিটেলৰ ডক্টৰ হিতেশ বৰুৱা ডাঙৰীয়া CMD, লগতে ড্ৰিম লাইট হস্পিটেলৰ MD ডক্টৰ বলিন ডেকা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি মই ইয়ালৈ আহিছোঁ কিয়, অহাৰ এটাই উদ্দেশ্য যে আমি স্থানীয় ৰাইজে কম খৰচত এক চিকিৎসা পোৱাৰ যিমানখিনি তেখেতসকলে পাৰে চেষ্টা কৰিম বুলি তেখেতসকলে আজি আমাক প্ৰতিশ্ৰুতি দিছে। আৰু দুইজনে আমাৰ স্থানীয় ব্যক্তি এই অঞ্চলত, সেইকাৰণে তেখেতসকলৰ এক ইয়াত সহায় কৰাৰ এনেও আগৰ পৰা তেখেতসকলৰ এটা চিন্তা আছে বা কৰিছে। এতিয়া ইয়াত সুবিধা কি হ'ল, নেম কেয়াৰৰ টীম আছে, ফুল টীম আছে। বলিন ডেকা ডাঙৰীয়া ইয়াত নিজেই থাকিব, ডক্টৰ হিতেশ বৰুৱা ডাঙৰীয়াও থাকিব বা তেখেতসকলৰ টীম। আমাৰ উদ্দেশ্যটো যে ৰোগীয়ে যাতে স্বাস্থ্যৰ কাৰণে বিশেষকৈ হেল্থ ছেক্টৰত সুবিধা কম খৰচত পায়। আৰু হিতেশ বৰুৱা ডাঙৰীয়া এটা ভাল কথা কৈছে যে ইয়াত যদি ছুপাৰ স্পেচিয়েলিটি কিবা আমি ট্ৰিটমেণ্ট কৰিব লগা হয়, বেটাৰ ট্ৰিটমেণ্ট আমিয়ে লৈ যাম আমাৰ খৰচত আপ টু নেম কেয়াৰলৈ। এইটো এটা ডাঙৰ ৰাইজৰ কাৰণে সকাহ। নহ'লে এখন আপুনি ফুল যদি এম্বুলেঞ্চ এখন ল'বলৈ যায় মিনিমাম 10,000-15,000 টকা লাগে, প্লাছ তাতকৈ ডাঙৰ কথা আণ্ডাৰটেকিং আহিল, টেকনিকেল ৰিজনেল, ইয়াততো গোটেইখিনি তেখেতসকলে কৰি দিব। আমিতো বহুত পেচেণ্ট ইয়াৰ পৰা পঠিয়াওঁ ICUলৈকে, কেতিয়াবা আমি এনেকুৱা ভেণ্টিলেশ্যন থকা এম্বুলেঞ্চ নাপাওঁ, পইচাও নাথাকে হাতত, কিন্তু তেখেতসকলে সুবিধা পাইছে। এই সুবিধাটো ৰাইজে গ্ৰহণ কৰিব লাগে আৰু আমিও ইয়াত তেখেতসকলক সহায় কৰিম। খালি মই ৰাইজক এটাই আহ্বান জনাইছোঁ, দুই পক্ষৰ পৰাই হ'ব লাগিব, ৰাইজেও কনচিডাৰ কৰিব লাগিব আৰু তেখেতসকলতো আছে, আপোনালোককো আহ্বান জনাইছোঁ, আপোনালোকেও অলপ ইয়াৰ ওপৰত অকণমান নজৰ ৰাখিব। আৰু মই ভাবোঁ আপোনালোকে যিহেতু স্থানীয় ইয়াত ৰিপৰ্টাৰ আছে, আপোনালোকৰ এটা দায়িত্ব থাকিব। এই চেগতে দুইটা অৰ্গেনাইজেশ্যনক আজি এই ডক্টৰছ ডেৰ পবিত্ৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।